স্বাগতম জনালো আমি যতে যতে আমি সদায় সত্য চেনেলটি লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ আজি 5টা অদ্ভুত ধৰণৰ দৃশ্য আপোনালোকে কেতিয়াও দেখা নাই তাহানিও শুনা নাই আহকচোন কি এই 5টা অদ্ভুত ধৰণৰ দৃশ্য চাওকচোন এই ছাগলীটো মাছ কিদৰে খাব ধৰিছে এই ছাগলীটো আছে আফ্ৰিকাৰ এখন সৰু দেশত এই ছাগলীটো মাছৰ বাহিৰে বেলেগ খাদ্য নাখায় ছাগলীটোৰ খাদ্য হৈছে মাছ আৰু এই ছাগলীটোৰ যিমান পোৱালি হয় সেই পোৱালিবিলাকো মাছৰ বাহিৰে আন একো বেলেগ নাখায় এইবাৰ দেখুৱাইছোঁ আন এটা ভিডিঅ' আপোনালোকেতো নামাজ পঢ়া বহুত দেখিছে পানীৰ তলত আকাশৰ ওপৰত সকলোতে দেখিছে কিন্তু গছৰ ওপৰত নামাজ পঢ়ি থকা দেখিছানে চাওকচোন এজনী ছোৱালী গছৰ ওপৰত কিদৰে নামাজ পঢ়ি আছে আল্লাহক বিচাৰিলে সকলোতে পোৱা যায় কেৱল মছজিদ বা মন্দিৰতে নহয় এই ভিডিঅ'টো এজন মানুহে আপলোড কৰি ছ'চিয়েল মিডিয়াত দিছিলে তাৰ পিছত এই ভিডিঅ'টো ভাইৰেল হোৱা আৰম্ভ হৈ গ'ল এইবাৰ আন এটা ভিডিঅ' চাওক বন্ধুৰ কেনে মৰম নিজৰ বন্ধুটো পানীত পৰি গৈছিলে তাৰপিছত বন্ধুটোৰ মুখত এডৰ লাখুটি আছিলে সেই লাখুটিডালত কামুৰি ধৰি বন্ধুই কেনেদৰে বচালে এয়া হৈছে প্ৰকৃত বন্ধুজনে সম্পূৰ্ণ ঘটনাটো দেখি আছিলে আৰু ইপিনত থকা বন্ধুজনে হতভম্ব হৈ গৈছিলে নিৰুপায় হৈ গৈছিল এইবাৰ এইটো ভিডিঅ' ভালদৰে চাওক 1990 চনৰ 7 মাৰ্চত জন্ম গ্ৰহণ কৰিছিলে আমেৰিকাৰ এখন সৰু দেশত ইহঁত দুইটাৰে চিন্তাধাৰাও এটায়ে খেলা ধূলাও কৰিব পাৰে আল্লাহৰ কি কুদৰত আল্লাহে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে সকলো কৰিব পাৰে ইয়া হৈছে চব আল্লাহৰ হাতত চাওক এইটো গৰুটোৰ চকু এটায়ে মুখ দুখন সুবহানাল্লাহ আল্লাহৰ কি কুদৰত এইবাৰ আন এটা ভিডিঅ' চাওক এই বাচ্চাটোৰ জন্মৰ পৰাই মাথাটো ইমান ডাঙৰ যে আপুনি দেখিলে হতভম্ব হৈ যাব এয়া হৈছে চব আল্লাহৰে লীলা আল্লাহৰে মহিমা আৰু আল্লাহৰে বান্দা সুবহানাল্লাহ